মৃদুস্মিতা কুশলে আছানে তুমি? প্ৰাঞ্জল প্ৰতিমৰ কথাৰে পাঠ কৰিছোঁ নিবেদিতা ভূঞা। মৃদুস্মিতা কেনে আছা? কুশলে আছানে তুমি? মনত আছেনে তোমাৰ সূৰ্যৰ শিখাসৰা নিৰ্জন সন্ধিয়া এটা? আমি যে আমাৰ অতীত আৰু বৰ্তমানবোৰ পৰস্পৰক দি সাদৰিছিলোঁ অনাগত ভৱিষ্যত, আৰু যে ভৱিষ্যত সুখী হ'বৰ বাবে দুয়ো একেলগে পঢ়িছিলোঁ জীৱন গঢ়াৰ কুঁহিপাত। কুঁহিপাত কুমলীয়া মন লৈ আমাৰ বাবে লিখিছিলোঁ মুঠি মুঠি সেউজীয়া কবিতা। মনত আছেনে সেইবোৰ আজিও? জানা মৃদুস্মিতা, সেইবোৰ যে মই পাহৰিব পৰা নাই কাহানি। স্মৃতিবোৰ সোঁৱৰণি হৈ বুকুলৈ আহে সময়ে অসময়ে। বাৰু সেইবোৰ থাকক দিয়া, কোৱাচোন এতিয়া তুমি সুখীনে? জানা মই এতিয়া বহুত সুখী। তুমি ভবাৰ দৰে দুখী নহয়। আৰু কি জানা, আজিকালি মোৰ আলি পদূলিবোৰত চোৰতৰ ধোৱাই কুণ্ডলী নপকাই। পিয়লাৰ ৰঙা পানীখিনিতো তোমাৰ প্ৰতিচ্ছবিয়ে ভুমুকি নামাৰে। তথাপিও স্মৃতিবোৰক আজিও দলিয়াই পেলাব পৰা নাই অ' মৃদুস্মিতা। কুশলে আছানে তুমি? ধন্যবাদ।